আপুনি লক্ষ্য কৰিছেনে, আমাৰ জীৱনত বহু সমস্যাৰ মূল কাৰণ বাহিৰৰ মানুহ নহয়, নিজৰ মনটোৱেই। আপুনি জানে কি কৰিব লাগে কিন্তু কৰিব নোৱাৰে। আপুনি জানে সোনকালে উঠা ভাল, ফোন কম ব্যৱহাৰ কৰা উচিত, নিজৰ লক্ষ্যৰ বাবে নিয়মিত পৰিশ্ৰম কৰা প্ৰয়োজন। তথাপিও আপুনি বহু সময়ত নিজৰ মনৰ ওচৰত হাৰি যায়। অলসতা, ভয়, চিন্তা, হতাশা আৰু অলপ সময়ৰ ভাল লগা অনুভৱ, এইবোৰেই লাহে লাহে আপোনাৰ জীৱন নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰে। লিখক আয়ান টুহস্কি কৈছে, জীৱনৰ আটাইতকৈ ডাঙৰ যুদ্ধ বাহিৰত নহয়, নিজৰ মনৰ ভিতৰতে হয়। যি মানুহে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিব পাৰে, সি লাহে লাহে নিজৰ জীৱনো সলনি কৰিব পাৰে। দ্য পাৱাৰ অৱ মেণ্টেল ডিচিপ্লিন নামৰ এই শক্তিশালী কিতাপখনত লিখকে দেখুৱাইছে কেনেকৈ নিয়মানুৱৰ্তিতা, আত্মনিয়ন্ত্ৰণ আৰু মানসিক দৃঢ়তাই এজন সাধাৰণ মানুহকো শক্তিশালী কৰি তুলিব পাৰে। আজি আমি জানিম কেনেকৈ নিজৰ মনক জিকিব পাৰি, কেনেকৈ অলসতা আৰু ডিষ্ট্ৰেকশ্যনৰ পৰা ওলাই আহিব পাৰি আৰু কেনেকৈ মানসিকভাৱে শক্তিশালী মানুহ হৈ উঠিব পাৰি। সেয়ে ভিডিঅ'টোৰ শেষলৈকে নিশ্চয় চাই থাকিব। এই কিতাপখনৰ মূল শিক্ষা হৈছে মানসিক নিয়মানুৱৰ্তিতাই জীৱন সলনি কৰিব পাৰে। প্ৰথম অধ্যায়, নিয়মানুৱৰ্তিতাই জীৱন গঢ়ে। লিখকে কৈছে, মানুহৰ জীৱন হঠাতে সলনি নহয়। সৰু সৰু দৈনন্দিন অভ্যাসে লাহে লাহে মানুহৰ ভৱিষ্যত গঢ়ে। বহু মানুহে জীৱনত ডাঙৰ সফলতা বিচাৰে, কিন্তু তেওঁলোকে নিজৰ দৈনন্দিন অভ্যাস সলনি কৰিব নিবিচাৰে। তেওঁলোকে কেৱল প্ৰেৰণাৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া মন ভালে থাকে তেতিয়া মানুহে বহুত কাম কৰে, কিন্তু মন নাথাকিলে সকলো বন্ধ হৈ যায়। এই কাৰণেই বহু মানুহে আৰম্ভ কৰে কিন্তু শেষ কৰিব নোৱাৰে। লিখকৰ মতে প্ৰেৰণা সাময়িক, কিন্তু নিয়মানুৱৰ্তিতা স্থায়ী শক্তি। সফল মানুহে কেৱল মন থাকিলেহে কাম নকৰে, তেওঁলোকে মন নাথাকিলেও নিজৰ দায়িত্ব পালন কৰে। যেনে ক্লান্ত হ'লেও কাম সম্পূৰ্ণ কৰে, অলসতা অনুভৱ কৰিলেও লক্ষ্যৰ পৰা আঁতৰি নাযায়, লাহে লাহে হ'লেও নিয়মিত আগবাঢ়ে। এই নিয়মানুৱৰ্তিতাই শেষত সফলতা আনে। লিখকে কৈছে, সৰু সৰু ভাল অভ্যাসে লাহে লাহে শক্তিশালী ব্যক্তিত্ব গঢ়ে। যদি এজন মানুহে প্ৰতিদিন অলপ সময় নিজকে উন্নত কৰে, তেন্তে কিছু বছৰৰ পিছত তেওঁ সম্পূৰ্ণ বেলেগ মানুহ হৈ উঠিব পাৰে। দ্বিতীয় অধ্যায়, আৰামৰ চক্ৰ বা কমফৰ্ট জ'নৰ বিপদ। মানুহৰ মনে সদায় সহজ বস্তু বিচাৰে। আমাৰ মগজুৱে কষ্ট এৰাই চলিব বিচাৰে। এই কাৰণেই মানুহে কাম পিছুৱাই অলসতা কৰে, ফোনত সময় নষ্ট কৰে, সহজ পথ বাছে। কিন্তু লিখকে কৈছে, বৃদ্ধি আৰু উন্নতি আৰামৰ বাহিৰত হয়। যদি মানুহে সদায় সহজ পথ বাছে, তেন্তে সি মানসিকভাৱে শক্তিশালী নহয়। মানসিক নিয়মানুৱৰ্তিতা আৰম্ভ হয় যেতিয়া মানুহে কঠিন কাম কৰিবলৈ শিকে। যেনে সময়মতে উঠা, অপ্ৰয়োজনীয় মোবাইল ব্যৱহাৰ কমোৱা, নিয়মিত অধ্যয়ন কৰা, শৰীৰ চৰ্চা কৰা, নিজৰ লক্ষ্যৰ বাবে কষ্ট সহ্য কৰা। এইবোৰ প্ৰথমে কঠিন লাগে, কিন্তু লাহে লাহে এইবোৰেই মানুহক শক্তিশালী কৰি তোলে। লিখকে কৈছে, আজিৰ সাময়িক আৰাম বহু সময়ত আগন্তুক কষ্টৰ কাৰণ হয়। যদি মানুহ এজনে আজি অলসতা বাছে, তেন্তে ভৱিষ্যতে সংগ্ৰাম বাঢ়িব। কিন্তু যদি আজি নিয়মানুৱৰ্তিতা বাছে, তেন্তে ভৱিষ্যতে সহজ হ'ব। তৃতীয় অধ্যায়, মন নিয়ন্ত্ৰণৰ শক্তি। কিতাপখনৰ অন্যতম গভীৰ শিক্ষা হৈছে মানুহৰ মন বহু সময়ত মানুহৰ ডাঙৰ শত্ৰু হৈ পৰে। অত্যাধিক চিন্তা, ভয়, তুলনা, নেতিবাচক চিন্তা আৰু হতাশাই মানুহৰ শান্তি নষ্ট কৰে। বহু সময়ত মানুহে নিজৰ মনত সৃষ্টি হোৱা কল্পিত ভয়ৰ বাবেই আগবাঢ়িব নোৱাৰে। লিখকে কৈছে, প্ৰত্যেক চিন্তাক সত্য বুলি বিশ্বাস কৰা উচিত নহয়, কাৰণ মনটোৱে বহু সময়ত ভুল কথা কয়, যেনে তুমি নোৱাৰিবা, কালিৰ পৰা আৰম্ভ কৰিম, সকলোৱে তোমাক অপছন্দ কৰে, তোমাৰ জীৱনত একো ভাল নহ'ব। কিন্তু মানসিকভাৱে শক্তিশালী মানুহে নিজৰ চিন্তাবোৰ লক্ষ্য কৰে, কিন্তু সকলো চিন্তাক বিশ্বাস নকৰে। এইখিনিয়েই আত্মনিয়ন্ত্ৰণৰ আৰম্ভণি। লিখকে কৈছে, অনুভৱ সাময়িক, কিন্তু সিদ্ধান্ত স্থায়ী হ'ব পাৰে। সেইবাবে খং, ভয় বা দুখৰ সময়ত ডাঙৰ সিদ্ধান্ত লোৱা উচিত নহয়। বহু মানুহে খন্তেকীয়া অনুভৱৰ বাবে সম্পৰ্ক নষ্ট কৰে, ভুল কথা কয়, নিজৰ ক্ষতি কৰে, পিছত অনুশোচনা কৰে। মানসিক নিয়মানুৱৰ্তিতা মানে প্ৰতিক্ৰিয়া দিয়াৰ আগতে অলপ থমকি চিন্তা কৰা। চতুৰ্থ অধ্যায়, নিয়মানুৱৰ্তিতাৰ শক্তি।
বহু মানুহে তৎক্ষণাৎ ফলাফল বিচাৰে, কিন্তু বাস্তৱ সফলতা লাহে লাহে আহে। লিখকে কৈছে নিয়মানুৱৰ্তিতা তীব্ৰতাতকৈ শক্তিশালী। ইয়াৰ অৰ্থ হ'ল এদিন বহুত কাম কৰাতকৈ প্ৰতিদিনে অলপ কাম কৰাটো অধিক ফলদায়ক। যদি এজন মানুহে প্ৰতিদিনে অলপ অলপকৈ আগবাঢ়ে, তেন্তে সময়ৰ লগে লগে ডাঙৰ পৰিৱৰ্তন আহে। কিন্তু অধিকাংশ মানুহে আৰম্ভ কৰে আৰু মাজপথতে এৰি দিয়ে। কাৰণ আৰম্ভণিতে উৎসাহ থাকে, কিন্তু পিছত আমনি পায়। নিয়মানুৱৰ্তিতা মানে আমনি লাগিলেও থমকি নথকা। যেনে নিয়মিত অধ্যয়ন, প্ৰতিদিনৰ সঞ্চয়, দক্ষতা চৰ্চা, স্বাস্থ্যৰ যত্ন, ধৈৰ্য ধৰা। এইবোৰৰ ফল তৎক্ষণাৎ নাহে, কিন্তু সময়ৰ লগে লগে অসাধাৰণ ফল দিয়ে। পঞ্চম অধ্যায়, অনুভৱৰ ওপৰত নিয়ন্ত্ৰণ। জীৱনৰ আটাইতকৈ কঠিন নিয়মানুৱৰ্তিতা হৈছে অনুভৱৰ ওপৰত নিয়ন্ত্ৰণ। কাৰণ সকলো মানুহৰেই খং, ভয়, দুখ, হতাশা থাকে। কিন্তু মানসিকভাৱে শক্তিশালী মানুহে এই অনুভৱবোৰক নিজৰ জীৱনৰ চালক হ'বলৈ নিদিয়ে। লিখকে কৈছে সকলো যুদ্ধত অংশ লোৱাটো বুদ্ধিমত্তা নহয়। কেতিয়াবা নীৰৱতাই আটাইতকৈ শক্তিশালী উত্তৰ হয়। আজিৰ যুগত বহু মানুহে খন্তেকীয়া খং বা কষ্টৰ বাবে নিজৰ সম্পৰ্ক আৰু মানসিক শান্তি নষ্ট কৰে। মানসিক নিয়মানুৱৰ্তিতা মানে অনুভৱক অস্বীকাৰ কৰা নহয়, অনুভৱক নিয়ন্ত্ৰণ কৰা। ষষ্ঠ অধ্যায়, মনোযোগ নষ্ট কৰা বস্তুবোৰ। আধুনিক যুগত মনোযোগ ধৰি ৰখাটো অত্যন্ত কঠিন হৈ পৰিছে। মোবাইল ফোন, সামাজিক মাধ্যম, অবিৰাম বিনোদন আৰু তুলনাই মানুহৰ মনক দুৰ্বল কৰি তুলিছে। বহু মানুহে 5 মিনিটো একাগ্ৰচিত্তে কাম কৰিব নোৱাৰে। লিখকে কৈছে য'ত মনোযোগ থাকে, জীৱনৰ শক্তিও তালৈ গুচি যায়। যদি মানুহে সকলো সময়তে তুচ্ছ বস্তুত মনোযোগ দিয়ে, তেন্তে জীৱনৰ মূল্যৱান সময় নষ্ট হয়। মানসিক নিয়মানুৱৰ্তিতা মানে নিজৰ মনোযোগক সুৰক্ষিত ৰখা। সপ্তম অধ্যায়, আত্মসন্মান আৰু নিয়মানুৱৰ্তিতা। যেতিয়া মানুহে নিজৰ প্ৰতিশ্ৰুতি নিজেই ভাঙে, তেতিয়া আত্মবিশ্বাস কমি যায়। যেনে কালিৰ পৰা আৰম্ভ কৰিম, আজিৰ পৰা সলনি হ'ম, এই কামটো শেষ কৰিম। কিন্তু বাৰে বাৰে এই কথাবোৰ পালন নকৰিলে মানুহে নিজৰ ওপৰত বিশ্বাস হেৰুৱায়। লিখকে কৈছে নিজকে দিয়া কথাও পালন কৰিব লাগে। নিয়মানুৱৰ্তিতাই লাহে লাহে আত্মসন্মান বৃদ্ধি কৰে। অষ্টম অধ্যায়, কঠিন সময়ত মানসিক শক্তি। সহজ সময়ত শান্ত থকা সহজ, কিন্তু কঠিন সময়ত স্থিৰ থকাটোৱে প্ৰকৃত মানসিক শক্তি। লিখকে কৈছে কষ্টই মানুহৰ প্ৰকৃত চৰিত্ৰ প্ৰকাশ কৰে। যেতিয়া সমস্যাৰ সময় আহে, তেতিয়া বহু মানুহ সম্পূৰ্ণ ভাঙি পৰে। কিন্তু মানসিকভাৱে শক্তিশালী মানুহে ধৈৰ্য ধৰে আৰু লাহে লাহে পৰিস্থিতি চম্ভালে। কষ্ট এৰাই চলিব নোৱাৰি, কিন্তু কষ্টৰ প্ৰতি নিজৰ ব্যৱহাৰ কেনে হ'ব সেয়া নিজেই ঠিক কৰি ল'ব পাৰি। নৱম অধ্যায়, ধৈৰ্যৰ প্ৰয়োজনীয়তা। আজিৰ যুগত মানুহে সকলো বস্তু তৎক্ষণাৎ বিচাৰে, কিন্তু প্ৰকৃত সফলতাই সময় লয়। লিখকে কৈছে ধৈৰ্য অবিহনে নিয়মানুৱৰ্তিতা অসম্পূৰ্ণ। যদি মানুহে ধৈৰ্য নধৰে, তেন্তে সি মাজপথতে থমকি যাব। ধৈৰ্য মানে অলসতা নহয়, ধৈৰ্য মানে শান্ত মনেৰে নিয়মিত প্ৰচেষ্টা চলাই যোৱা। দশম অধ্যায়, শেষ শিক্ষা। কিতাপখনৰ শেষত লিখকে কৈছে প্ৰকৃত স্বাধীনতা মানে যি মন যায় সেইটো কৰা নহয়। প্ৰকৃত স্বাধীনতা মানে নিজৰ মনৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ থকা। যদি মানুহে নিজৰ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেতিয়া সি স্বাধীন নহয়। যদি অলসতা নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেতিয়া সি স্বাধীন নহয়। যদি মোবাইলৰ আসক্তি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেতিয়া সি স্বাধীন নহয়। মানসিক নিয়মানুৱৰ্তিতা মানে নিজৰ ভিতৰৰ অস্থিৰতাক শান্ত কৰা। দ্য পাৱাৰ অফ মেণ্টেল ডিচিপ্লিন কেৱল সফলতাৰ কিতাপ নহয়, ই মানুহৰ মন, অভ্যাস, আত্মনিয়ন্ত্ৰণ আৰু ধৈৰ্যৰ ওপৰত এক গভীৰ শিক্ষা। এই কিতাপখনে আমাক শিকায় জীৱনৰ বহু যুদ্ধ প্ৰথমে নিজৰ মনৰ ভিতৰত জিকিব লাগে। যি মানুহে নিজৰ চিন্তা, অনুভৱ, অভ্যাস আৰু মনোযোগ নিয়ন্ত্ৰণ কৰিবলৈ শিকে, সি লাহে লাহে জীৱনৰ যিকোনো কঠিন পৰিস্থিতিত শক্তিশালী হৈ উঠে। মানসিক নিয়মানুৱৰ্তিতা একেদিনতে নাহে, ই দৈনন্দিন চৰ্চা। সৰু সৰু নিয়মিত ভাল অভ্যাসে লাহে লাহে সম্পূৰ্ণ জীৱন সলনি কৰিব পাৰে। শেষত লিখকে এটা গুৰুত্বপূৰ্ণ কথা মনত পেলাইছে। শক্তিশালী মানুহ জন্মগত নহয়, দৈনন্দিন নিয়মানুৱৰ্তিতা আৰু আত্মনিয়ন্ত্ৰণেই তেওঁলোকক শক্তিশালী কৰি তোলে।
বন্ধু বান্ধৱীসকল, যদি কথাখিনি ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্টৰ জৰিয়তে জনাব। আৰু অধিক এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।